অৰ্থাৎ নহয় জানো ভোজৰাজ কংস লৈ বলা চাদৰ লৈ বলা কাৰাগাৰেই আমি বকু দৈবকীৰ বাবে তীৰ্থস্থান কাৰাগাৰেই আজি বকু দৈবকীৰ বাবে आंसरिक पुनवा जे राम कृष्ण गोकुलर पढ़ा मथुरा लाने जो पढ़े महाराज मैं राम कृष्ण गोकुलर पढ़ा आनी जो पढ़े अरे वाह मथुरा लाई कौन कर करे लाई आनी जो पढ़े তুমি প্রজাপত্যের নিপুষ্কর অত্যাচারে রজার পদিরা ভুল নবুঝিবা বপুরে এই রাজভক্তি স্বেচ্ছাচারী শাসন অলপতেই হব পৰা গতিকে যি পক্ষৰ পৰাজয় হয় সেই পক্ষ ত্যাগ কৰিবলৈ অসুৰক হৈ যাই অল্প হৈ দংকন কৰি মোক বিশ্বাস কৰাব তেন্তে মহাৰাজ কালিলৈ প্ৰাতঃতে ৰামকৃষ্ণক আনিবৰ বাবে মই গোকুলৰ অভিমুখে যাত্ৰা কৰিম উত্তম অতি উত্তম মথুৰাত মই থৰ যজ্ঞ পাতিছো তালৈ নন্দৰ থাকো নিমন্ত্রণ করিবা সরল অহরজ পুনর বাকুদেব কারাগার লই অহরি পতাকাতে দিব যাতে নিজ নতু হতে অন্তরে অবশ্যই মৃত্যু আছে হবে জগতরে মৃত্যু শির হত্য কাজুই পরিত্রাণ নাই অকর্মে হেকর্তন শ্মশান কেবল দুদিনের হাত পাত মৃত্যুয়ে রজা প্রজা কাকুই না করে বিচার নিশা ধঞ্জন মিশা গর্ব অহংকার নিরিখতে হয়ে যায় পুনর অহংকার সরকার কোনে জানে কার কোট কেতিয়া ঘটিব ঘটন কোনে জানে কার কোট কেতিয়া মিলিব মরণ কারর অধীন আমি মুহু স্বতন্ত্র ঈশ্বৰৰ গুণান কীৰ্তন কৰি সুখে দুখে দুদিনীয়া জীৱন অতিবাহিত কৰাটোৱেই জ্ঞান শ্ৰেষ্ঠ শিৱ শ্ৰেষ্ঠ মানুহৰ কৰ্তব্য কিন্তু সেই পাপাত্মা কংসই কৰিছে কি মানুহৰ ওপৰত অত্যাচাৰ অনীতি সকলোৰে জীয়াই থকাৰ অধিকাৰ আছে কংস সকলোৰে জীয়াই থকাৰ অধিকাৰ আছে তোৰ দৰে শত সহস্ৰজনে পৃথিৱীখন মূৰ কৰি বুকুত সাৱটি লৈছিলে সিহঁত আজি নাই সকলো কালৰ বুকুত যা গ'ল সেই নৌ মাৰ যাওঁতেই ভুল উদ্ধৰণি কৰ কংস পাপৰ পৰিণতি অথলে নাযায় পাপ পুণ্য বিচাৰ কৰ্তা আছে আৰু কোন কংস কৃষ্ণই জগতৰ ঈশ্বৰ তেওঁৱেই
আমাৰ প্ৰত্যেকৰে দেহে দেহে বিৰাজমান। তেওঁ আছে কাৰণেই আমি আজি জীৱিত। কৰি এইবিলাক মিলে তেখনে মৰণ, জল মিলে নাহি যেন ঐশ্বর জীবন। এয়ে মানৱ সেৱাই ঈশ্বৰ সেৱা। মানৱক কৰা হিংসাই ঈশ্বৰত কৰা হিংসা। এই কথা মনত ৰাখিবি। এই কথা ভুলতো পাহৰি নাযায়। মই যাওঁ কংস, তোৰ আজ্ঞা পালি তোৰ এই মৃত্যুক নিমন্ত্ৰণ কৰি আনিবলৈ মই গোকুললৈ যাওঁ। তোৰ দুৰ্ভাগ্য মোৰ পৰম সৌভাগ্য। তই মোৰ সৌভাগ্যৰ দুৱাৰ খুলি দিবি। মই চকুৰে ৰামকৃষ্ণক দৰ্শন পাম। মই চকুৰে ৰামকৃষ্ণক দৰ্শন পাম। ধন্য ব্ৰজবাসী, তোমালোকৰ মানৱ জন্ম ধন্য। অত ধন্য ব্ৰজপুৰৰ পশু পক্ষী তৰু কৃষ্ণ। এয়া কৃষ্ণৰ পদচিহ্ন। এয়া কৃষ্ণৰ পদচিহ্ন। কৃষ্ণৰ পদচিহ্ন। কৃষ্ণৰ পদধূলি লৈ মানৱ জন্ম মোৰ সাৰ্থক কৰো। কৃষ্ণ প্রভুর পদ পঙ্কজৰ ধূলি পাৰণ তলুতৰি তাতে কৃষ্ণ কৃষ্ণ বুলি পাৰণ তলুতৰি তাতে কৃষ্ণ কৃষ্ণ বুলি। হৃদয়তা ৰূপৰাজনন্দ আদি সঁচাকৈ কিন্তু তুমিতো জানাই অসুৰ, ৰাম কৃষ্ণ আদি ব্ৰজবাসীৰ জীৱন। ব্ৰজবাসীৰ বুকু মুদা কৰি মই ৰাম কৃষ্ণক এৰি দিব নোৱাৰো। এনে অধিকাৰ মোৰ নাই। ৰাম কৃষ্ণ কেৱল নন্দ যশোদাৰ সম্পত্তি নহয়, এই দুৰ্লভ ৰত্ন সকলোৰে মই বতিয়া পাম। গতিকে অসুৰ মই অকলেই যাম। অসুৰ এই কথা মই ভালদৰে জানো নন্দৰাজ। তথাপিতো মই আপোনাক অনুৰোধ কৰি কৈছো, মাত্ৰ 2-4 দিনৰ কাৰণে ৰামকৃষ্ণক মোৰ লগত পঠাই দিয়ক। ভালদৰে ভাবি চাওক নন্দৰাজ, শংকৰাজৰ অনুমতি উলংঘা কৰা মানে বিপদ নহয় না। জানো, মই ভালদৰে জানো। মই কংসৰ কলকলীয়া ৰজা। সেই বুলি এনে অসংগত অনুৰোধ মই ৰক্ষা কৰিব নোৱাৰো। এই ভুল কৰিব পৰা শক্তি শংকৰাজৰ আছে নন্দৰাজ। অপত্য স্নেহৰ আপোন পাহৰা হৈ নিজৰ আৰু আপোনাৰ এই মৰমৰ গোপুৰক ঘনিষ্ঠ সাধন নকৰিব নন্দৰাজ। শংকৰাজৰ উপদৃষ্টিত পৰিলে কাৰোৱে ৰক্ষা নহ'ব। বৰং শনি দেৱতাৰ উপদৃষ্টিত পৰিলে ধৰিবৰ কিবা উপায় আছে নন্দৰাজ। কৃষ্ণৰ অবিহনে কি ভীষণ অৱস্থা হ'ব, তাতোতকৈ ভীষণ অৱস্থাৰ কথা মই কল্পনাই কৰিব নোৱাৰো। কল্পনাই কৰিব নোৱাৰো। Baby,
যাবলৈ গৰুবিলাক খেদি খেদি লৈ যায় তেতিয়া সেই পথৰ অদৃশ্য ৰলাদি ভালেখিনি পৰ চায়ে থাকো এনে আনন্দৰ জীৱন সকলোৰে ভাগ্যত নঘটে দেৱী মোৰ বান্ধৱত যেতিয়া মোৰ চকুৰ দৃষ্টিৰ মুক্তিৰ পৰা অন্তৰ্ধান হয় তেতিয়া মোৰ মনৰ আশাখন ভাঙি যায় মোৰ বান্ধৱতৰ সৰুবাকীজনী অমংগল হয় সৰুবাকীজনী তাই জানিলে তাকে চিন্তা কৰি গোটেই দিনটো তাকে বুলি কৰি কটাও গধূলি হোৱাৰ আগতে বাটলৈ চাই আকৌ দৌৰাই যেতিয়া এই গাঁও চাব যাওঁ তেতিয়া আনন্দত মন প্ৰাণ জ্বলি উঠে তুমি কি বুজিবা ফুল তুমি কি বুজিবা নিষ্ঠুৰ কম পইচাটো এইবিলাক কথা পঠিয়াব দেৱী তোমাৰ নিচিনা কুকুন্তুল মাতৃৰ ইয়াৰ বেদনাৰ কথা পুত্ৰ বৎসল মন্দৰাজৰ অপত্য স্নেহৰ কথা ব্ৰজকটো এই কম কৰি যায় উপলব্ধি কৰিব পাৰিব জানো দেৱী হোৱা অসুৰ মোৰ অন্ধকাৰ ভিৰ পোহৰ কৰি ৰাম কৃষ্ণ আহিছে আজি দেখোন আচম্বিত নালাগি ইমান দিনৰ মূৰত আমালৈ মনত পৰিলে নহয়নে খুৰা আজি আমাৰ বৰ খুৰাও ধ্যান নকৰি আমাৰ মৰমতে আহিলা যেতিয়া তোমাক আমি ইমান সহজে যাবলৈ নিদিওঁ কোৱা খুৰা আমাৰ ইয়াতে কেইদিন থাকিবা থাকিবলৈ নাই দাদাহঁত লগতে তোমালোককো মথুৰালৈ নিবলৈ যায় মথুৰাত সংসমাই অনুৰাজ্য পাতিছে তাকে চাবৰ বাবে তোমালোকক নিবলৈ সংসমাই মোক পঠাই দিছে এতিয়া তোমালোক যাবৰ বাবে সাজু হোৱা আজি দেখোন আমাৰ সৌভাগ্যৰ ওপৰতে সৌভাগ্য সামান্য গৰখীয়া ল'ৰা আমাক আজি ৰাজসভালৈ নিমন্ত্ৰণ এই সামান্য পৰিচ্ছেদেৰে মহিমানিক ৰচিত ৰাজসভালৈ আমাক যাবলৈ দিবনে খুৰা আমি যে বৰ দুখীয়া খুৰা নিশ্চয় দিব তোমালোক যি ঐশ্বৰ্যৰে বিভূষিত শংকৰ ৰাজসভাত নাই আনকি কুবেৰৰ অলকাত নাই পিতা আমি কেতিয়া যাম পিতা আই তুমি দেখোন কান্দিছা আমাৰ কথাবোৰ পাই তোমাৰ বেয়া লাগিছে নহয়নে আই এইদৰে আমাৰ কিতাপত ভুলবোৰ গোটেই সংসাৰখন পাহৰি থাকিবনে যি কৰোণে তোমাৰ ৰামকৃষ্ণক আৱৰি ৰাখিছা গকুলৰ সকলোকে তাৰ পৰা বঞ্চিত নকৰিবাই তোমাক এখন মন ধাৰা সকলোকে সমানে বিৰাই দিয়াই
তেতিয়াহে তোমাৰ মাতৃত্ব জীয়াই থাকিব। ৰাম কৃষ্ণৰ নিচিনা সন্তান তোমাৰ বহুতো আছে আই। আমাৰ কাৰণে কোনো ভয় নাই। অকুণ্ঠ আমাৰ লগত যাব নহয়। আই আমি সোনকালে ঘূৰি আহিম। আমাক যাবলৈ অনুমতি দিয়া। তোমালোকৰ মনত বেজাল নিদিম। যাবৰ সময়ত সকলোৰে ত্যাগজনক ত্যাগ দিম। নিৰ্মম সংসাৰ ৰোজে নিষ্ঠা জয় কৰি পুনৰ মাতৃবুকুলৈ ঘূৰি আহিবা বাছা। তেন্তে কালিলৈ কথাটোতে যাব লাগিব দাদা। মোৰ ইচ্ছা। তেনেহ'লে যথা আমাক যজ্ঞ পোৱা যাব। সেয়ে হ'ব দাদাপতি। তেন্তে আমি যাত্ৰাৰ আয়োজন কৰোঁ ব'লা। আমি দুয়োৰে শেষ কৰাৰ বাবে গোপ গোপীসকলৰ লগত আনন্দ কৰি আহোঁ। ব'লা দাদা। বৃন্দাবন মোৰ সুমধুৰ বান্ধি ধৰিলে মোৰ গোপীসকলক মোৰ কাষলৈ মাতি আনি
আনন্দ আহ্লাদত ভুল যাওঁ শেষবাৰৰ বাবে। আমি এতিয়া অকল আনন্দ আহ্লাদত ভুল যাওঁ।
গোপিকা মণ্ডলী সেই কম মোৰ দুখৰ কথা মামা কংসই মথুৰাত ধনযজ্ঞ পাতি তালৈ নিমন্ত্ৰণ জনাই আমাক নিবলৈ অসুৰ খুৰা পঠাই দিছে গতিকে কালিলৈ প্ৰভাততে আমি মথুৰালৈ যাত্ৰা কৰিম সেইবাবে গোপিকা মণ্ডলী তোমালোকৰ পৰা বিদায় ল'বলৈ আহিছিল তোমালোকে কোনো চিন্তা নকৰিবা আমি সোনকালে ঘূৰি আহিম প্ৰাণধন কৃষ্ণ তুমি আমাক আহি কলৈ যাবলৈ ওলাইছা আমাৰ হৃদয় শূন্য কৰি তোমাক কলৈকো যাবলৈ দিছো তোমাৰ লগতে আমিও মথুৰালৈ যাম মথুৰালৈ যাওঁ ব'লা
দুবাৰ পানীৰ তলত চালোঁ সেই একেই ৰূপকেই দেখা পাওঁ এনেদৰেই পাওঁ যেন আৰু মোৰ হৃদয়ত বিৰাজ হৈ থকা প্ৰভু আমি দেখোন ইয়াতে আছো খুৰা বাৰু আকৌ এবাৰ চকু মুদি ধ্যান কৰাচোন আমাক দেখা পোৱা নোপোৱা মোৰ প্ৰাণৰ দেৱতা মোৰ বুকু উদং কৰি তুমি কলৈ গলা প্ৰভু মই মহাপাপীয়ে তোমাক ধৰি ৰাখিব নোৱাৰিলোঁ এই পাপ শৰীৰৰ আৰু আৱশ্যক নাই যমুনাৰ পানীতে মোৰ পাপ শৰীৰ বিসৰ্জন দিওঁ আত্মহত্যা যে মহাপাপে তুমি নাজানানে বাৰু তুমি তোমাৰ কৃষ্ণকে আকৌ এবাৰ ধ্যান কৰি চোৱাচোন কি জানিবা পোৱাই ধ্যান কৰি কৃষ্ণক নাভাবি কাক ভাবি মই পাৰলে সোনকালে উঠি আহি ৰথ চলোৱাহি আহা খুৰা খুৰা উঠা খুৰা তুমি পৰম বৈষ্ণৱ তোমাৰ এই নিষ্পৃহতাম গন্ধবিহীন ভক্তি অন্তৰত যোগমীয়া হওক তাকে আশীর্বাদ করো প্রভু মুখ আর একটু নালাগে স্বর্গত মোর কামনা নাই মুক্তিত মোর স্পৃহা নাই একমাত্র ভাগবত ভক্তির অধিকারী হব পারিবে মই কুবেরার কাকু পদ অনুলিত করি হে দয়াময় হে কমল লোচন নিহানু পদ তলে যায় কৃষ্ণ প্রাণ মোর পক্ষী
ভগবান আজিৰ পৰা তোমাৰ কাষত বন্দী তুমি যেতিয়াই ইচ্ছা কৰা তেতিয়াই ভগৱানক লগ পাবা তই মহাৰত্ন লাভ কৰিলি অনন্ত কোটিৰ ব্ৰহ্মাণ্ডৰ গৰাকী তোৰ ভক্তিত তুষ্ট হল মানৱ জন্ম তোৰ সাৰ্থক হল দুনিটা যাতনাৰ পৰা তই মুক্তি পাইছি ঈশ্বৰৰ অংশ জীৱ তই ঈশ্বৰৰ বিলীন হব পাৰিবি আজি মোৰ চিঞৰি চিঞৰি কবলৈ মন গৈছে হে জগতবাসী হে বিশ্ববাসী ভক্তিৰে ভগৱন্তক জয় কৰিব পাৰি ভক্তিৰে ভগৱন্তক জয় জন ঐশ্বৰ্য বিভূতিৰে কৃষ্ণক নাপায় মই আজি তাৰে প্ৰমাণ বিশ্বাস কৰা বিশ্বাসেই বিজয় হৰি মই আজি পৰম আনন্দিত মই আজি পৰম মোৰ দেহৰ ৰন্ধে ৰন্ধে আনন্দৰ জোৱাৰ মই আজি পৰম আনন্দিত জয় ধ্বনি দিয়া জগৎবাসী অপুরক কেবল জয় ধ্বনি দিয়া জয় রাম জয় জয় রাম জয় 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 পুরা এতিয়া রথ গজিয়া বহুত পলম মোর জন্ম জন্মান্তর তৃষ্ণা পূর্ণ হল মই আজি স্বয়ং ভগবানের রথর আরতি মই আজি স্বয়ং ভগবানের রথর আরতি রথ আরোহণ করাই Radhile
ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায়। দৈবকী না দৈ না আমি কও কারাগার না শিক্ষাস্থান। এটাই পরিষাতে আজি আমার রাজকালীন বঞ্চিত নহয়। এই কারাগারতেই আমার জাতি আৰু জাতির মুক্তির সাধন। দেশৰ নিমিত্তে নীৰৱ উপাসনা কৰা এই কাৰাগাৰতেই প্ৰভু নাৰায়ণৰ জন্ম। বসুদেৱ আৰু দৈবকীৰ সৌভাগ্যৰ অৰুণোদয়। ইয়াতেই যে কি আমাৰ আনন্দ প্ৰিয়ে, ইয়াতেই যে কি আমাৰ আনন্দ। স্বাগতম মহারাজ, স্বাগতম। অতি মধুর সম্বোধন ভোজরাজ কংস। আজি তোমালোকৰ মুক্তি মথুৰাত মই ধনযজ্ঞ পাতিছো। তাই ৰাম কৃষ্ণও আহিছে। অসাফৰি কংসই প্ৰাণ পৰি আহিছে। সেয়েহে আজি ৰাজপণ্ডিতসকলৰ মুক্তি। কিয়? উপযুক্ত বাৰে নৰপুৰী কংসই মুক্তিৰ সোৱাদ কে বুজিব? বসুদেৱ কংসই নিজ কৰ্তব্য জানে। দৈবকে মহারাজ কংস বুজিছা, বুজিছা। আজি ৰামকৃষ্ণক বধ কৰিবলৈ যি তুমি সন্ধি পাতিছা, সেই সন্ধি কদাপিতো সফল হব নোৱাৰে। ৰামকৃষ্ণৰ ৰূপ ধৰি প্ৰভু নাৰায়ণে ভকতৰ দুখ মোচনাৰ্থে গোলোক ধামৰ পৰা নামি আহিছে। ভোজৰাজ কংস গোলোক ধামৰ পৰা নামি আহিছে। সঁচাকৈয়ে যদি ভগৱান নামি আহিছে, এই কংসই নমাই আনিছে। নহয় বসুদেৱ। বুজিছা কংস? বসুদেৱ ভগৱান ধৰ্মপৰায়ণ, ভগৱান হিংসাপৰায়ণ নহয়। ভগৱানক
ধৰ্ম আৰু ভক্তিৰ বলেৰেহে জিলিব পাৰি। হিংসাৰ দ্বাৰা নোৱাৰি কংস, হিংসাৰ দ্বাৰা কদাপিতো নোৱাৰি। দাদা, তোমাৰ মূল সংশোধন কৰা। অসম্ভৱ কাব্যকে অসম্ভৱ। অনৰ্থক তৰ্কৰ দায়িত্ব যোৱা, তুমি ইয়াৰ পৰা অতি ক্ষেত্ৰ আমাক তোমাৰ মুক্তি নালাগে, নালাগে, নালাগে। মনত ৰাখিবা ভক্তি, ইয়াৰ পৰিণাম কিন্তু অতি আয়োজন কৰিছো আৰু ৰাম কৃষ্ণ গকুলৰ পৰা মথুৰালৈ আনিবলৈ পঠাই দিছো। যদি তোমাৰ চাবলৈ ইচ্ছা হয়, মুক্তি ল'ব পৰাই লৌহ কাৰাগাৰৰ পৰা কংস, তই ধ্বংস যজ্ঞ বন্ধ কৰ। লাগিছে মোৰ তই যেনে এই যজ্ঞত পূৰ্ণাহুতি দিয়াৰ আগতে নিজেই শেষ হৈ যাবি। তাৰেই আয়োজন কৰিছো বৃক্ষ কুলংগৰ। তুমিওতো নিবিচাৰা কংসৰ মংগল, আৰু তুমিওতো বিচাৰিছা কংসৰ বিনাশ। বন্ধ কৰা বৃক্ষ কাৰাগাৰত থাকোঁতেও মোৰ বিৰুদ্ধে গুপ্ত আলোচনা কৰা আৰু মোক বিনাশিবলৈ গুপ্ত ষড়যন্ত্ৰ কৰা। তোৰ মতি ছন্ন হৈছে কংস। তোৰ দৰে এটা মহামূৰ্খ পুত্ৰ বুলি কবলৈ লাগে। তুমি মোৰ পিতা, জগতৰ চকুত তুমি মোৰ পিতা হলেও আচলতে মোৰ পিতা মোৰ জানা বৃক্ষ। আচলতে মোৰ পিতা কোন জানা বৃক্ষ। আচলতে মোৰ পিতা ৰক্ষা।
মথুৰালৈ আনিবলৈ পঠাই দিছো। চক্ৰান্ত কৰি হলেও তোমাৰ চেনেহৰ নাতিহঁতক বধ কৰি বলিব পাৰো। সন্তানৰ ঘৰতে দিবা যদি নকৰো তেতিয়া যদি নকৰ তোৰ মৃত্যু মই মোৰ মৃত্যু प्रभु श्री
কৰিবা হে হে মোৰে প্ৰাণ মধুৰৱতী চাগে চিনি পাইছে মই কংসৰাজৰ মুখ্য ধ্ৰুৱা কাপোৰকেইটা খচ আজি ৰঙা শুনাখনৰ গাঁৱতো দি পঠিয়ালে যেন লাগিছো হেৰি নহয় এইখন চাম এইখন কি লিখিত ৰাতিপুৱা তিৰুৱাখন নহয়তো ৰাম 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 তলতখন নে ওপৰখন কেলে চোৱা ঠিক আছে চাপা মাৰিলো চাবা পিছতে হ'ব গাঁৱলৈ পেলাই ব'ল বতৰৰ বৰ ভাল নহয় সেয়া ব'ল কাপোৰকেইটা চাপা মাৰিলি নহয় ব'ল তই আগবাঢ় ব'ল বতৰটো ভাল কৈছো কলৈ যোৱা কমপ্লেট ৰ'বাচোন কোন ৰোৱা মাতি দিছ যে কাপোৰ নাই ককাই ৰাজপোছাক এটা দিয়াচোন মহাৰাজৰ পৰা যিকেইটা আমি অৰিহণা পাওঁ সেইকেইটাই আমাৰ হৈ যায় আমাৰ আকৌ বেলেগ পুণ্য নালাগে বুজিছ আমি বলে লওঁ বলে লবি কথা ক'লে নহ'ব পুৰা মানে কেতিয়াবা একদম মাছ ঠাই মাৰিলে হৈ গ'ল গম পাইছ ধৰা আক্ৰমণ কৰা ইহঁতক কি কৰিছ ব'লা দাদা সৰুপৰাণী বুজি দেখিছানে ব'লাচোন দাদা তেওঁ উত্তৰলৈ যাওঁ সংসাৰৰ জলাভূষণা অমূল্য মামা বৰ সৌন্দৰ্য প্ৰিয় হেৰা সুন্দৰী তুমিনো কোন তোমাৰ পৰিচয় জানিবলৈ যোৱাহে মই সংসাৰৰ মোৰ চন্দন মহাৰাজৰ আনন্দ সেয়েহে সুন্দৰী বুলি কোৱা বেয়া পোৱা নাই মোৰতো নথকা হ'লে বাৰু তোমালোকে চন্দন পিন্ধিবলৈ ইচ্ছা কৰিছা হ'বলা আমি অলপ চন্দন পিন্ধিবলৈ পোৱা হ'লে
অলপ চন্দন দিয়াচোন। মোৰ চন্দনৰ বস্তুটো তোমালোকে হয় ঋষি, তোমাৰ ভক্তিত আমি মুগ্ধ হলো। উঠা, তুমি এতিয়া নিজ স্থানে গ্ৰহণ কৰা, আমিও নিজ স্থানে গ্ৰহণ কৰো। ব'লা বাবা। এতিয়া তুমি সুন্দৰী নকৰি বন্ধু। হে স্বামী, কিয় চালনা কৰিছা? এই অভাগীৰ ঘৰত কলকীয়া দি কৃতাৰ্থ কৰা প্ৰভু। তথাস্তু। চোৱা ঋষি, তুমি এতিয়া নিজ স্থানে গ্ৰহণ কৰা। ব'লা বাবা। আমি তেনেকুৱা কোনো দেখাই নাই ককাই। আমাক সেই দেৱতাৰ কোনো চুই চাবলৈ দিবা নাই। ভাই দাদা, তুমি যোৱা, ইয়াক মই ধৰি থাকো। যোৱা দাদা। আমি এতিয়া ৰাজধানী প্ৰৱেশ কৰো। ব'লা। মোৰ প্ৰাণ বৈ ৰাম কৃষ্ণ প্ৰৱৰ্তিছে মথুৰা নগৰী। গতিকে তোমালোক হোৱা সাজপাৰ তোমালোকে ৰাম কৃষ্ণ অধিবই লাগিব। সেয়েহে তোমালোকে আখৰা আৰম্ভ কৰা আৰু চাপৰ চাপে তোমালোকক লৈ মই পৰম আনন্দিত হ'ম।
বল্লভকল বাৰু আজিলৈ মানুহকে তোমালোকে আখৰা বন্ধ কৰা। কালিলৈ তোমালোকে ৰাম কৃষ্ণ বধিবলৈ প্ৰস্তুত কৰে আজিলৈ সভাইখনতে ভংগ কৰা হ'ল। আমি এই সময়লৈকে বাট চাই আছিলো। মথুৰাৰ আজি ভাললি মই সকলোকে আলৰ অভ্যৰ্থনা জনাইছো। ৰাম কৃষ্ণ ৰামকৃষ্ণ অসুৰৰ লগত নগৰত প্ৰৱেশ কৰিছিল। চাৰুৰ নৃত্য গীতৰ আৰম্ভ কৰা। মহারাজ রামকৃষ্ণ ধর্মানুভব করে রামকৃষ্ণ রাজগুরুর ভাবে আহিয়াছে মহারাজ। জয় রামকৃষ্ণ, জয় জয় রামকৃষ্ণ, জয় জয় রামকৃষ্ণ, জয় জয় জয়।
কমবে নহৰিব তথাপি তহঁতৰ আজি ৰক্ষা হ'ব। Ah!